আহিছে আমাৰ গোটেইকেইটা নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি ভিডিঅ'লৈ আৰু বন্ধুসকল ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি হৈছে জানুৱাৰী 1 তাৰিখ আৰু মানে বন্ধুসকল বহু কেইদিন মানে ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মানে মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে মানে গেটৰ কামত ব্যস্ত হৈ আছিলোঁ। এইদৰে মানে গেট লগালোঁ। তো আজি হৈছে জানুৱাৰী 1 তাৰিখ আৰু আজি জানুৱাৰী 1 তাৰিখ বুলি ক'লে আমি সকলোৱে জানোৱে যে মানে আজি পিকনিকৰ দিন বিশেষকৈ আৰু পিকনিক খাবৰ কাৰণে মানে যাবলৈ ওলাইছোঁ আৰু আমি আমাৰ ওচৰৰে বুঢ়ৈঘাটত মানে য'ত বনভোজস্থলী তালৈকে যাম বনভোজ খাবৰ কাৰণে। চ' আজি আপোনালোকক দেখাবৰ কাৰণে মানে ভিডিঅ'টি বনাইছোঁ। চ' আপোনালোকে চাই থাকক। বুঢ়ৈঘাটত মানে আজিৰ দিনটোত প্ৰায় 100-150 মান মানে পিকনিক পাৰ্টিয়ে পিকনিক তাত মানে খায়। চ' সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক ভিডিঅ' বনাই দেখাবৰ কাৰণে যত্ন কৰিম। মানে আজি বুলিয়ে নহয়, জানুৱাৰীত এই মাহটোৱে মানে তাত পিকনিক চলি থাকে, কিন্তু আজি অলপ বেছি ভিৰ হয়, সেইকাৰণে আজি এই ভিডিঅ'টি বনাইছোঁ। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু বন্ধুসকল বুঢ়ৈঘাটলৈ যোৱাৰ আগতে আপোনালোকক আমাৰ মানে ঘৰৰে 2-4 ঘৰ মিলি মানে গাঁৱৰে 2-4 ঘৰ মানুহে মিলি ইয়াত মানে সৰুকৈ ফেমিলি পিকনিক মানে খাই আছে। চ' সেয়া আপোনালোকক প্ৰথমে দেখুৱাই ল'ম, তাৰপিছতে আপোনালোকক পোনে পোনে লৈ যাম বুঢ়ৈঘাটলৈ। আৰু বন্ধুসকল আমাৰ ঘৰৰ পিছপিনে পথাৰত এইদৰে গাঁৱৰ ওচৰ চুবুৰীয়া একেলগে মিলি মানে নতুন বছৰৰ প্ৰথম দিনটোতে এইদৰে ফেমিলি পিকনিক খাই আছে। মই বাৰু এই ফেমিলি পিকনিকত নাই, কাৰণ মানে আমাৰ ডেকা ল'ৰাহঁতে মিলি মানে বুঢ়ৈঘাটলৈ বনভোজ খাবৰ কাৰণে গৈছে, যিহেতু ময়ো তালৈকে যাবলৈ ওলাইছোঁ। চ' হ'লেও আপোনালোকক ইয়াৰ যি ফেমিলি বনভোজৰ কিছু দৃশ্য আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া হৈছে ফেমিলি বনভোজ। চ' বন্ধুসকল এতিয়া আপোনালোকক পোনে পোনে লৈ যাম মানে বুঢ়ৈঘাটত থকা পিকনিক স্পটত। চ' ভিডিঅ'টি ধামাকা হ'বলৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু বন্ধুসকল আহি মানে এতিয়া আমি বুঢ়ৈঘাট আহি পাইছোঁ আৰু মই আছোঁ মানে বুঢ়ৈঘাটৰ যি ৰেল লাইন, এই ৰেল লাইনৰ তলত। আৰু মানে মই আৰু দাদা এজন আছে, আমাৰ ঘৰৰ ওচৰৰে দাদা এজন, দুজনে মানে বাইকত আহিছোঁ আৰু আমাৰ লগত অহা মানে দলবোৰ আগতে গুচি গ'ল গাড়ীত। চ' আমি মানে বিচাৰি আছোঁ ক'ত আছে, ক'ত বহিছে সিহঁতে মানে পিকনিক খাবৰ কাৰণে। চ' এতিয়া আমি মানে বিচাৰি ফুৰি আছোঁ। ইয়াৰ পৰা 1-1.5 কিলোমিটাৰমান হ'ব আৰু আমি আন্দাজ লগাইছোঁ। চ' এতিয়া আমি এই ৰাস্তাৰে মানে চিধাকৈ যাম। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। ভিডিঅ'টি আজি ধামাকা হ'বলৈ গৈ আছে। চ' মানে বহুকেইটা পিকনিক পাৰ্টিবোৰে মানে ইয়াত এই বুঢ়ৈঘাটত মানে প্ৰত্যেক বছৰে বিশেষকৈ 1 জানুৱাৰী তাৰিখে মানে ইয়াত মানে পিকনিক খাবৰ কাৰণে আহে। চ' বহুত দূৰ দূৰণিৰ পৰাও আহে এই বুঢ়ৈঘাটত। চ' আজি মানে আপোনালোকক পূৰা দেখাবৰ কাৰণে যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। ভিডিঅ'টি ধামাকা হ'বলৈ গৈ আছে। চ' ফাইনেলি আহি পালোঁ বুঢ়ৈঘাটৰ এই পিকনিক স্পটত। আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে আমাৰ পিকনিক পাৰ্টি। আৰু ইয়াত মানে চাওক আপোনালোকে এইদৰে মানে পিকনিক পাৰ্টিয়ে মানে ভিৰ কৰি আছে। চ' মই আগতে আপোনালোকক কৈছিলোঁৱে। চ' এয়া আপোনালোকে চাওক যে এয়া বুঢ়ৈঘাটৰ পিকনিক স্পটত এইদৰে মানে চাৰিওফালে কেৱল পিকনিক পাৰ্টি আৰু পিকনিক পাৰ্টি আপোনালোকে চাব পাৰিছে। আৰু এয়া হৈছে আমাৰ পিকনিক পাৰ্টি। চ' ইয়াৰ যি সামগ্ৰিক পৰিৱেশ ইয়াতে আপোনালোকক ওচৰলৈ গৈ দেখাবলৈ যত্ন কৰিম। আৰু ইয়াত মানে মিউজিক বাজি আছে। চ' অলপ মানে কপিৰাইটৰো মানে ভয় আছে, হ'লেও আপোনালোকক থুলমূলকৈ দেখাবলৈ যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু বন্ধুসকল আজিৰ এই পিকনিক স্থলীত মুখ্য আকৰ্ষণ হৈছে বম ডাঙৰ চকা থকা এই জিপচি কাৰটো। চকাটো চাওকচোন, চকা ডেয়াৰ। আৰু বন্ধুসকল এতিয়া আমি মানে এই পিকনিক স্পটত অলপ ঘূৰি আছোঁ আৰু মই আৰু মোৰ বন্ধু মানে ৰমেশ, আমি দুইজনে ঘূৰি আছোঁ। দুইজন বুলি নহয় আৰু দুজনো আছে ইফালে। চ' মানে ইয়াত চাওক ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। এতিয়া মানে মই ৰমেশৰ পৰা জানিব বিচাৰিম, চ' কেনেকুৱা লাগিছে মানে এই ঠাইত মানে পিকনিক খাবৰ কাৰণে আহি। পোনপ্ৰথমে কেজি ব্লগছৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন জনালোঁ। হয়। আৰু মুঠতে আমি এতিয়া পিকনিক স্পটত আহিছোঁ পিকনিক খাবৰ কাৰণে। মোৰ লগতে মোৰ লগৰীয়াবিলাকো আছে। এতিয়া আমি ঘূৰি আছোঁ এই পিকনিক খোৱা মানুহৰ লগত কথা পাতি কিনে। এতিয়া আমি যাম আৰু তাত এনজয়মেণ্ট কৰিম। আমাৰ লগত বহু কেইজন আহিছে, আমি অকল নহয় মানে প্ৰায় 10-15জন মান আছে আমাৰ লগত। চ' মানে আমি অলপ মানে ঘূৰি আছোঁ। ইয়াত যি সামগ্ৰিক পৰিৱেশ, ইয়াত বহুকেইটা দল আহিছে, মই আগতে আপোনালোকক জনাইছোঁ। চ' মানে সেয়াই আপোনালোকক থুলমূলকৈ দেখাবলৈ যত্ন কৰি আছোঁ। চ' এইখিনি সময়তে মানে আমাৰ ডান্সাৰ বিটু ভাই আহিছে। চ'
সো কেনেকা লাগিছে আজি বহুত ধুনীয়া লাগিছে আপুনি যিহেতু আহিছে আমাৰ ইয়াত নতুন বছৰ আৰু চবক শুভেচ্ছা আছে খালি মাল চাল খাই কিনে গাড়ী নচলাব এতিয়া আপোনালোকক নাগিন ডান্স দেখাম সো চাই থাকক আপোনালোকে ভিডিঅ'টি শেষলৈকে আৰু বন্ধুসকল ডেকা ল'ৰাবিলাকে এইদৰে নাচি বাগি মানে পুৰা ফূৰ্তি কৰি আছে সো এতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ ওচৰলৈ গৈ এয়া চাওক এইদৰে মানে পুৰা ফূৰ্তি কৰি আছে লগতে যিসকলৰ মানে গাৰ্লফ্ৰেণ্ড নাই দেই যিসকলৰ গাৰ্লফ্ৰেণ্ড নাই ইয়াত ধুনীয়া ধুনীয়া ছোৱালীসকল ঘূৰি ফুৰিছে গাৰ্লফ্ৰেণ্ড বনাব পাৰে কিন্তু আৰু যিসকল গাৰ্লফ্ৰেণ্ড বিচাৰি ফুৰিছে তেওঁলোকে এক চকৰ মাৰিলে গাৰ্লফ্ৰেণ্ড পাব কিন্তু আৰু যিসকল গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ড বিচাৰি ফুৰিছে আমাৰ গোটেইকেইটা ডেকা চাম একদম জড়িত হৈ আছে তেওঁলোকৰ নম্বৰ ল'লে হ'ল মেছেঞ্জাৰ আছে টুইটাৰ আছে আজিকালি ইনষ্টাগ্ৰাম আছে দেই ইনষ্টাগ্ৰাম আইডিটো ল'ব কিন্তু ইনষ্টাগ্ৰাম আইডিটো আজিকালি মেইন এতিয়া খোৱা বোৱা আৰম্ভ হৈ গ'ল এয়া চাওক বহুত মজা খাচী এই কেনেকৈ হৈছে মাংস মজা হৈছে হা খাচী মাংস মজা হৈছে মাংস মেইন খাচী মাংস মাংস মেইন কেলা খাচী মাংস ইপিনে নিৰামিষ পাৰ্টি এই তিনিজন হৈছে নিৰামিষ পাৰ্টি আৰু শেষত কালিগৰ কিটাই মানে খাই আছে এয়া চাওক এইকেইটা হৈছে মানে আজিৰ এই মানে যোন কাৰ্যসূচী পিকনিক কাৰ্যসূচীৰ মানে কাৰিকৰ তেওঁলোকে মানে শেষত খাই আছে তিনিজনে চ' মেইন মানুহজন হৈছে এইজন বিকাশ নেপাল এছিষ্টেণ্ট ৰাজেন চেত্ৰী তাৰপিছত এই মানে যোনটো আজিৰ পিকনিক অৰ্গেনাইজ কৰা মেইন মানুহজন হৈছে টিকাৰাম কাৰ্কি আৰু বন্ধুসকল ইপিনে পিকনিকৰ মাজতে আৰম্ভ হৈ গ'ল ঝুমুৰ নৃত্য আহকচোন চাওঁ এবাৰ আৰু বন্ধুসকল এইদৰে মানে ফূৰ্তিৰ মাজতে এইবাৰৰ যি মানে 2023 চনৰ 1 জানুৱাৰীৰ যি পিকনিক এই পিকনিকটো মানে সমাপ্ত হৈছে আৰু এতিয়া আমি মানে ঘৰলৈ গৈ আছোঁ চ' যাওঁতে আপোনালোকে চাওক কিমান পিকনিক পাৰ্টিবোৰ আছে ইয়াত মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়কৈ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুৰা এটি মন